এতিয়া উঠলো চেৰি কৰিবলৈ কাৰণে আৰু ৰাতি মোৰ টোপনি নাই ধৰা তো এতিয়া ভাত পাতিলোঁ ভাত চাত খাই মেলি জল্দি নামাজ পঢ়ি কিনে শুই দিম জল্দি আসসালামু আলাইকুম ফ্ৰেণ্ডছ আজি হৈছে নেক্সট ডে মৰ্ণিং ৰাতিপুৱা চাওকচোন ইমান ধুনীয়া বতৰ কৰিছে ইমান ঠাণ্ডা ঠাণ্ডা বতাহ মাৰি আছে ৰাতি মোৰ একোৱেই তিওৱা নহ'লে কাৰণ ৰাতিপুৱা শুই উঠি এইফালে চানা দাইল তিয়াই দিছোঁ আৰু মচুৰ দাইল তিয়াই দিছোঁ অলপমান গৰম পানী দি তিয়াই দিছোঁ এইফালে হাউচ হেল্পাৰজনী চাফা কৰি আছে মোক কৈছে কি বাইদেউ চাওকচোন চাফা হৈছে নে এইফালে গা চা ধুই আহিলোঁ কিচেন আজি পকৰি বনাবলৈ কাৰণে আলু অলপমান কাটি দি দিছোঁ খাই ভাল লাগে তেনেকৈ আৰু এইফালে মই বনাব লৈছোঁ বিফৰ ভুনা চব মিক্স কৰি মেলি অলপমান মেৰিনেট কৰি থৈ দিম লগতে এইফালে বনাব লৈছোঁ চামি কাবাব মই পকৰিকেইটা ফ্ৰাই কৰিলোঁ আৰু আজি কি হ'ল মোৰ ইমানেই মূৰ বিষালে চ' একোৱেই মই ক্লিপ ল'ব নোৱাৰিলোঁ আৰু এইখিনি মই ইফতাৰীৰ পিছতহে মই বনাইছোঁ ৰুটি কেইখনমানো বনাই লৈছোঁ ভুনা লগত খাবলৈ কাৰণে মই এইফালে শুকান ৰুটি খাম আৰু হাজবেণ্ডৰ কাৰণে কেইখনমান পৰঠা বনাই দিছোঁ এইফালে ইফতাৰী টাইম হৈ গ'ল আৰু বহি লৈ মই ইফতাৰী কৰি ল'লোঁ